Hey dears, welcome back to this video and good morning. So আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো SSLC 2025 ৰ কাৰণে এটা most important video yani class 10 ৰ অসমীয়া পাৰ্ট 2 লৈ আহিছো কেৱল এটাই নহয় দুটা সো ইয়াৰ পৰা মই তোমালোকক যি সকলে মানে অসমীয়াত অলপ অসুবিধা যেন ভালদৰে পঢ়িবই পৰা নাই তেওঁলোকৰ কাৰণে এইটো ভিডিও হয় কাৰণ চোৱা গোটেই কেইটা পাৰ্টৰ পৰা মই বাছি শুনি ধৰে এটা পাৰ্টৰ পৰা 4-5টাকে এনেকৈ কোৱেশ্চন মই তোমালোকক দি যাম বুজি পাইছা আৰু এটা কথা কৈ দিও ইয়াত 1 মাৰ্কৰ যিকেইটা আছে সেইকেইটা মই নিদিও কাৰণ 1 মাৰ্কৰ গোটেইকেইটা চাই যাবা কাৰণ কোনটো কাটি দিয়ে কিন্তু মই লং কোৱেশ্চন অলপ বেছি ফোকাস কৰিম কাৰণ 1 মাৰ্ক আৰু এটা কথা এটো এমসিকিউ নাই বুজি পাইছা বলা মই চেষ্টা কৰিম 1 মাৰ্কৰ দিবলৈ সো 1 মাৰ্কৰ বাদে মই তোমালোকক লং কোৱেশ্চন একদম কম ইম্পৰ্টেন্ট দিম কম মানে বুজি পাইছা মানে কম দিম তাৰ পৰা আহিবই বেছি নিদিও কাৰণ গোটেইকেইটা দিলে তো কবাত তো গোটেইকেইটা আহি গল এটো কমন ভিডিও তো হোৱা নাই ন যে হোক আৰু এটা কথা মই কৈ দিও তোমালোকে যদি 90 প্লাস বা 80 প্লাস কৰাৰ আশা আছে তেনেহলে এইটো ভিডিও তোমালোকৰ কাৰণ হয় কাৰণ কি জানা তেওঁলোকে সদায় গোটেইকেইটা মানে গোটেইখিনি কিতাপ কভাৰ কৰিব আৰু আমি এনেকুৱা কিছুমান ষ্টুডেন্ট আছো যেন মানে পঢ়িব পৰা নাই জাস্ট আমি কমন ভিডিও চাই পেলাই পাস কৰিব লাগে হেকজনৰ কাৰণে তথাপি 70 প্লাস 60 প্লাস টকাৰ আশা আছে বুজি পাইছা বলা যোৱাবাৰতে দিছিল এনেকুৱা ভিডিও এটা তোমালোকে চাব পাৰা এবাৰো দি আছো হবো বেছি লেকচাৰ মাৰি দি আছো বলা আগবঢ়ো ভিডিওৰ পিনে প্ৰথম চেপ্টাৰ এটো আগতে একিনে ল বৰ্গিতৰ পৰা ঠিক আছে প্ৰথম পাঠৰ পৰা আৰম্ভ কৰো সোয়া একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰো বৰগীত মনত ৰাখিবা বৰগীত কবিতাটো কবিৰ ৰচয়িতা yani কবিৰ ৰচনা কোনে কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে বুজি পাইছা আৰু কি ইয়াৰ পৰা চাবা সো মই গুটেকেটাটো নকও এক মাৰ্ক কেটে নকও তথাপি অলপ মই দেখুৱাই আছো সোয়া নৱপঞ্চদ্ৰমৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰ লাটিকি পুখুৰীত 1489 চনত জন্ম হয় তেওঁৰ পিতৃ গোবিন্দগিৰি আৰু মাতৃ সুন্দৰী দিয়া এইবিলাকে অলপ চাই থবা বুজি পাইছা তেওঁৰ এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভৰ ভিতৰত নাম কি হৈছে নাম গুহা আৰু এটা শ্ৰীমন্ত শংকৰদেৱটো হৈছে কীৰ্তন গুহা হেজাৰটা গুহা থকা বাবে এইখনক হেজাৰী গুহা বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কিন্তু এই নাম গুহাটো এনেকৈ আহিব পাৰে যে হেজাৰী গুহা থকা বাবে এইখনক হেজাৰী গুহা কাৰ হয় বা কি হৈছিল আহিব পাৰে বুজি পাইছা আৰু এটা কথা চোৱা আৰু ইয়াত কি আছে শব্দৰ অৰ্থ বাক্যকা চোৱা ইয়াত কি কৈছে শব্দাৰ্থ আহিব পাৰে আধুনিক ৰূপ পুৰণি ৰূপ ঠিক আছে মানে হসাই যে চুৰ সিঙে দিয়া বিধাই ধ্যান কৰে নিগম শাস্ত্ৰ এবিলাক তোমালোকে অলপ চাবা বুজি পাইছা সো মই গোটেইখিনি লেকচাৰ নামানো তোমালোকে অলপ ৰিডিং মাৰিলে হৈ যাব মই অলপ লং কোৱেশ্চনত যাও মাধৱদেৱৰ বনিতা থকা মুঠ মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এই 58টা বৰ্গীত পোৱা যায় ইয়াৰ উপৰিও বাবৰ বাহালৈ লক্ষ্য কৰি মানে তেওঁলোক মানে তেওঁৰ শংকৰদেৱে 12 গীত ৰচিছিল যদিও বৰ্তমান কিমান আছে কৰি 14টা মনত ৰাখিবা হে তাৰ পিছত আহিছো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো এবাৰ আহিব লিখাই নিদে আছে যি হোক তোমালোকে মনত ৰাখিবা বৰ্গীতৰ লক্ষণ 5টা 4টা মুখস্থ কৰি থৈ দিবা আৰু এটা কথা ইজি যে বৰ্গীত মহাষ্টি ৰাক্তালযুক্ত বৰ্গীতৰ বজাবলি সকলে জানা বজাবলি ভাষা বৰ্গীতম ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশক হয় মানে একদম ভক্তিমূলক হৃদয় বিধাৰক শংকৰ মাধৱে কি কৈছে শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয় মজা হয় বুজি পাইছে তেওঁলোকে লিখা মানে গীতসমূহকে কি বুলি কোৱা হয় বৰগীত বুলি কোৱা হয় হসাইটো ন ঠিক আছে বলা তাৰ পিছত কি কৈছে ব্ৰজাবলী বাহাত বিহে তোমালোকে অলপ পঢ়িব পাৰা কিন্তু সমু প্ৰশ্নৰ উত্তৰ নেৰিবা ভাণ্ডৱ মোক জীৱনে মৰণে কবে এটা আহিব 1 মাৰ্কৰ হয় মই কৈছিলো যে 1 মাৰ্কৰ নিদিও তথাপি মই দি আছো ইম্পৰ্টেন্ট অনক অনন্ত যোগী দেই খজন এটো নালাগে ইম্পৰ্টেন্ট নাই কিন্তু 1 মাৰ্কৰ হয় মই মানা কৰিছো তথাপি তোমালোকে মন কৰিলে চাব পাৰে 1 মাৰ্কৰ হে বাতিয়া কবি কিহত আতুৰ বুলি এটো ইম্পৰ্টেন্ট আছে বৰগীত কোনে পাইছে অলৰেডি বৰগীতটি কি ৰাগত এটো সকলে জানা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে মোক পাবা নেকি কিন্তু বৰগীতটিৰ মূল ভাব সোৱা বৰগীত জিকিৰ আৰু জাৰি এই দুটাৰ পৰা মূল ভাব অত্যধিক আৰু এটা দৃষ্টান্তৰ এই তিনটা তোমালোকে মই আগতে কৈ দিছো বৰগীত কি আছিল আৰু এটা
জিকিৰ আৰু দৃষ্টান্তৰ এই তিনিটাৰ পৰা প্ৰায়বাৰতে দি দিয়ে অলপ বেছিকৈ দি দিয়ে বুজি পাইছে পিছত 10,000 ধৰক মেলিবিলাক আছে পিছত অহা বৰগীতটো ৰচকৰ মূল পৰিচয় নালাগে মষ্ট ইম্পৰ্টেণ্ট এইটো বৰগীতটিৰ মূল ভাৱ মই জাষ্ট দুটাহে দিছোঁ সহস্ৰ বনে যে নাপাওঁতে সীমা আঁতৰ বৈলাও ভৰিয়া বিহয় তোমাৰ চৰণতে মোৰ মহাদন ক আৰু ঘ চাবা হে মনসন্দনটো যোগী দিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৰপিছত বিচাৰ কৰা বৰগীতটি 4টা লক্ষণ এইটো নালাগে মষ্ট ইম্পৰ্টেণ্ট এইটো হয় বেটা অ'কে ভজাবলী বাহাৰ বৈশিষ্ট্য মই তলতো দিছে লক্ষণ আমাৰ বৈশিষ্ট্য মানে অলপ মিলা প্ৰীতিত আছে বুজি পাইছা তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ মষ্ট ইম্পৰ্টেণ্ট হয় বলে তুমি এজনৰ এইবিলাক আছে গাইডত আছে বা তোমালোকৰ ছাৰ বাইদেউ লিখাই দিছে তাৰ পৰা চাই ল'বা ঠিক আছে বলা আমি জিকিৰ আৰু জাৰিত যাওঁগে হে চোৱা জিকিৰ কোনে লিখিছিলে আজান ফকীৰা ৰিয়েল নেম কি শাহ মিলন বা অমিত শাহ ঠিক আছে আহি যোৱা কবিৰ পৰিচয়ত কি আছে তেওঁৰ পৰিচয়ত মই তোমালোকক আৰু কি দেখুৱাম তেওঁৰ আচল নামটো হজৰত শাহ মিলন এটাই দেখুৱাম আৰু একো নালাগে শব্দ অৰ্থ বা টোকা আসমান আকাশ তোমালোকে এইখিনি চাই যোৱা মষ্ট ইম্পৰ্টেণ্ট সেইকাৰণে মই দেখুৱাই আছোঁ চ' 1 মাৰ্কৰ হয় তথাপিতো মই দেখুৱাই আছোঁ ন অলপ মানে ফ'কাছ কৰক চোৱা মোৰ এনেকুৱা কেইটামান ষ্টুডেণ্ট আছিলে বা কেৱল অফলাইনতে নহয় অনলাইনতো মানে অসমীয়াত কম মাৰ্ক পায় বুজি পাইছে কিয় বানানৰ কাৰণে সেইকাৰণে বানানটো ভালদৰে চাবা বুজি পাইছা অ মোৰ আপোনাৰ দে অ মোৰ চিখনিৰ দে এনেখন শুৱলা এনেখন মৰমৰ দে কিয় নাজানো মানে ধৰা মিউজিক মানে এইবিলাক মানে গালে ন ধৰা ভাল লাগে যিকোনো চোৱা আগবাঢ়ো জিকিৰৰ বিষয়ে অলপ তোমালোকে চাব পাৰা না নালাগে কিন্তু আহি যোৱা জিকিৰৰ ৰচক কোন অলৰেডি গমে পাইছিলে গমে পোৱা ইয়াৰ পৰা শব্দটো চাবা 1 মাৰ্কৰ কেইটা নকওঁ মক্কা দৌৰত চাব যে জীৱই মেৰা তালি মষ্ট ইম্পৰ্টেণ্ট হে চোৱা আগৰ পৰা এইকেইটা মই চাই আছোঁ ন একদম আগৰ পৰাই ভিডিঅ' বনাইছোঁ কোনটো আহিছে কোনটো আনে মই গমে পাওঁ পানী মাৰে বিহত অগ্নিমাৰ দ্বাৰত মক্কাৰ দৌৰত চাবটিৰ হজাৰ মইনাটি এইটো চাবা হে এইটো নহয় দুয়োটা চাবা ঠিক আছে তলত অলপ কম মক্কাৰ দৌৰত যেন কিন্তু ওপৰতো অলপ বেছি ইম্পৰ্টেণ্ট ভাষা বিভাগ এইটো নালাগে সমৰ্থকটো চাব লাগে কিয় নালাগে 1 মাৰ্কৰ এতিয়া চাই থবা প্ৰহস্তিত আহি যাওঁ এতিয়া হে চোৱা প্ৰহস্তিত কি কৈছে একচুৱেলি সেইটো বাদ দিয়া মেইন হৈছে কবিৰ পৰিচালক কবিতাটিৰ ৰচকগণ ৰঘুনাথ চৌধুৰী ঠিক আছে তোমালোকে ৰঘুনাথ চৌধুৰীৰ ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হ'ব ইয়াত কি জানা যে প্ৰথম স্তৰতে কবিতাবোৰ সাদৰী এইবিলাক নহয় তেওঁ গুৱাহাটীৰ পৰা ভাষাইতে জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তীৰ এইবিলাক মানে তেওঁলোকৰ আলোচনীৰ মানে কিবা এটা আহিব পাৰে বুজি পাইছে এইবিলাক চাই থবা আৰু এইবিলাক ইম্পৰ্টেণ্ট নাই কিন্তু সমৰ্থক আৰু টোকা এইটো সমৰ্থক শব্দকেইটা মষ্ট ইম্পৰ্টেণ্ট প্ৰায়বাৰী দি দিয়ে বুজি পাইছে চাই থকা সেইকাৰণে আৰু তলত কিছুমান 1 মাৰ্কৰ কুৱেশ্যন আছে এইকেইটা চাই থকা অ'কে তাৰপিছত আহি যোৱা কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা এইটো কবিতাটোত কবিয়ে কি আৰু কাৰ প্ৰস্তুতি কৰিছে কবিতাটোত প্ৰকৃতিৰ মুদাৰ মাজত কিদৰে সুন্দৰ সাধনা লগাই আছে এইটো নালাগে মানে এই দুটা মষ্ট ইম্পৰ্টেণ্ট প্ৰস্তুতি কবিতাটোৰ মূল ভাৱ 50% সিমান নাই উঠাহে ঋতিক দানিম অমৃতৰ পুত্ৰ এইটো মষ্ট ইম্পৰ্টেণ্ট আৰু সেইকেইটা নালাগে বেকাগাৰ উঠে তোৰ হিৰে কৰি দিৰ মোহন এটাও নালাগে বুজি পাইছা অৰ্থ এইকেইটা তোমালোকে চাবা তলৰ কেইটা অ'কে মই কৈছিলোঁ ন তোমালোকক এটা চেপ্টাৰৰ পৰা 3টা বা 2টা এনেকুৱা মানে কমন দিম তেনেকৈ দি আছোঁ তোমালোকে ফ'কাছ কৰিবা ধুনীয়াকৈ বুজি পাইছা ধুনীয়াকৈ পাছ কৰি যোৱা 70-80 পোৱাৰ আশা আছে অ'কে ব'লা আৰু অলপ বেছি চালে তোমালোকে আৰু এটা কথা অসমীয়া একদম ইজি তোমালোকে ভালদৰে লিখিব পাৰিলে হ'ল বুজি পাইছে মই অসমীয়া সৈয়দ আব্দুল মালিক কোনে লিখিছে সৈয়দ আব্দুল মালিক তাৰপিছত আহি যোৱা নুঠে কিয় ৰঘুপতি ৰাঘৱ ৰাজা ৰঘুপতি ৰাঘৱ ৰাজা
কবিৰ পৰিচয় নালাগে ইমান ইম্পৰ্টেণ্ট নাই কিন্তু অলপ চাব একচুৱেলি কুৱেশ্যনটো এক্সট্ৰাকৈ আছেই ন শব্দৰ অৰ্থখিনি চাই যাওঁ অখে অখে বাবা অখে পাইছিলোঁ পুৱাই পুৱাই ফুল তুলবা তোমাৰ প্ৰেমত মাই যায় হ'ল বুলি হাতত ধলো হ'ল বুলি হাতত ধলো ফটককে প্ৰেম হগাই মেহদিৱানী ভাৰী মস্তান চোৱা এক মাৰ্কেট চাই যোৱা অসমৰ হেংদাং জিলিকেল দুই এইটো ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা হয় এইটো চাবা অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ নালাগে ক'ত আৰু কত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী অজালিত 50% এইটো ইমান নাই মই অসমীয়া কবিতাটো অসমৰ প্ৰকৃতিৰ বিনন্দী আৰু কিদৰে প্ৰতিফলিত হৈছে বুজা লাগে ন কবি সৈয়দ আব্দুল মালিক নালাগে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজা লাগে অলপ ইম্পৰ্টেণ্ট আছে এইটো ইয়াৰ পৰাতো দুটাই হ'ল চোৱা মোগলে এবাৰ পালে শকতিৰ নৱপৰিচয় দেহপ্ৰাণ মুক্তিপ্ৰাণ অসমৰ স্বদেশ প্ৰকৃতি নালাগে অলপ ইম্পৰ্টেণ্ট লাগে এইটো জীৱনে মৰণে চিৰদিন এইটো এইটো অলপ ইম্পৰ্টেণ্ট লাগে সেইকেইটা নালাগে মই অসমীয়া কবিতাটো কবি নালাগে কবি কিয় মৰাৰ পাছতো পুনৰ জন্ম এইটো অলপ লিখিবা মই অসমীয়া কবিতা নালাগে মই অসমীয়া কবিতাটো অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে অলপ ইম্পৰ্টেণ্ট হয় 50% অ'কে বাপ বিহগ এইবিলাক অলপ চাই থোৱা তাৰপিছত চেপ্টাৰত আহি যোৱা তাৰপিছত চেপ্টাৰটো হৈছে দৃশ্যান্তৰ আগতে কি আছিলে প্ৰশস্তি চোৱা কি কৈছে যে দৃশ্যান্তৰ কবিতাটো কোনে লিখিছিলে হৰে কৃষ্ণ ডেকা ঠিক আছে তাৰ আগতে আমি আগবঢ়া কি আছে পাঠটোত আছিলে কবিৰ পৰিচয় নালাগে তোমালোকে অলপ চাই থ'ব পাৰা ৰিডিংটো মাৰি থ'ব পাৰা সমাৰ্থক শব্দ এনে শব্দাৰ্থ লিখিব পাৰা চাব পাৰা এক মাৰ্কৰ কেইটা চোৱা তাৰপিছত আহি যোৱা লং কুৱেশ্যনত সাতমহলীয়া গড় বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ নালাগে দৃশ্যান্তৰ কবিতাৰ মূল ভাৱটো 70% আছে চাবা বৰ শান্তিত আছোঁ মষ্ট ইম্পৰ্টেণ্ট এটা ইম্পৰ্টেণ্ট হেৰা আছে নেকি মানুহজনে দুটা ইম্পৰ্টেণ্ট মৰিলে দাস পৰিল তিনিটা ইম্পৰ্টেণ্ট জখৰ এই সংখ্যক চাৰিটা ইম্পৰ্টেণ্ট আৰু নালাগে ঠিক আছে এই সৰুকেইটা চাব পাৰা এক মাৰ্কৰ কেইটা অ'কে তাৰপিছত পালা ছাত্ৰ জীৱন সমাজ হোৱা নাই নেকি চেপ্টাৰটো বলা তাৰপিছত চেপ্টাৰ কি আছিলে ভাৰতীয় সংস্কৃতি আছে নেকি ৰ'ব চাই লওঁ চ' ভাৰতীয় সংস্কৃতিৰ ভিতৰত মই তোমালোকে কিছুমান ইম্পৰ্টেণ্ট দি যাওঁ লং চেপ্টাৰ হয় ডাইৰেক্ট ওলাই দিম এইকেইটা সমাৰ্থক শব্দ চাবা এই এক মাৰ্কৰ কেইটা তোমালোকে চাবা অ'কে তাৰ সন্মুখত কি বিচাৰি চাই লওঁ ইছলামীয়া ভাস্কৰ্যৰ মূল সম্পদ কি কৈছে ইয়াত ইছলামীয়া ভাস্কৰ্যৰ মূল সম্পদ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বস্তু দুটা কি এইটো ইম্পৰ্টেণ্ট আছে ভাস্কৰ্যৰ মূল সম্পদ কি এক মাৰ্কৰ মই নকওঁ তোমালোকে চাই ল'বা গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত পাৰা এইটো অলপ চাবা হুকুমৰ বলৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী দিব এইটো এক মাৰ্কৰ হেমবৰ সাহিত্য চৰ্চা 5টামান শব্দৰ ভিতৰত এইটো নালাগে ভাৰতীয় সংস্কৃতি শব্দটোৰ সাৰাংশ নালাগে ভাৰতীয় সংস্কৃতি এক বিৰাট মষ্ট ইম্পৰ্টেণ্ট এইটো 12 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট চাবা সভ্যতা আৰু সংস্কৃতি শব্দটোৰ মাজত পাৰ্থক্য নালাগে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে আমাৰ পাঠ্য নালাগে অজন্তাৰ গুহাৰ বিকল্পটি নালাগে অজন্তাৰ গুহাৰ চমুটো পাব পাৰে মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰাছিল নালাগে উত্তৰ ভাৰতৰ সংগীতে কি নালাগে ভাৰতীয় সংস্কৃতিত ইছলামৰ অধ্যয়নটো অলপ আহিব পাৰে ইম্পৰ্টেণ্ট আছে 50% দি দিছোঁ প্ৰাক মুছলিম যুগ আৰু নালাগে সাংস্কৃতিক অবিচ্ছিন্নতা দ্বাৰা সেইটো মষ্ট ইম্পৰ্টেণ্ট ভাৰতীয় সংস্কৃতি বুৰঞ্জী হৈছে ৰাজ্য নালাগে সকলো অৰ্থৰ মূলতে দুটা বিপৰীত ফন্টাই কাম কৰা দেখা যায় আৰু ক্ষয় চাবা মই ইমানকাল নিদিওঁ কষ্ট হৈ যাব তোমালোকৰ তাৰপিছত আহি যাব অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
সো এইটো চেপ্টাৰৰ পৰা মই কিছুমান দি দিওঁ ডাইৰেক্ট কুৱেশ্যনত আহি গৈছোঁ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী একবাৰ অসমীয়া জনগোষ্ঠীৰ দ্বাৰা বুলিলে কোনসকলক বুজায় কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল এইটো চেপ্টাৰ আহেনে নাই মই কনফিউজ হৈ গৈছোঁ আহিব এইটো আহিব অসমীয়া জনগোষ্ঠীৰ দ্বাৰা বুলিলে নালাগে কিমান চনৰ পৰা কিমান চনলৈ অসমীয়া এক মাৰ্কৰে হয় লং কুৱেশ্যনত যাওঁগৈ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো 3 অসমৰ সাহিত্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনি অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যতা কৰিছে এইটো চাবা 3-4 নালাগে লগে লগে এইটো 7 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত দেখা যায় সকলো বান্ধিত এনাজৰীডাল আছিল অসমীয়া পাহা এই গোটেইবোৰ হ'ল আৰু এটা নালাগে অ'কে কিন্তু চাই যাব পাৰে ইণ্টাৰনেটৰ তিতামিতা এইটোতো আহিবই অ'কে আহি যোৱা ইণ্টাৰনেটৰ তিতামিতাৰ পৰা ইণ্টাৰনেটৰ তিতামিতাত কি আছে চোৱা তিতামিতাত কি আছে টেঙা আছে ভাইৰাছৰ সম্পূৰ্ণ ৰূপ এটা বস্তু পাই গৈছোঁ ভাইটাল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চিজ মষ্ট ইম্পৰ্টেণ্ট এটা আহিবই ইণ্টাৰনেটৰ তিতামিতা এক মাৰ্কৰ এটা ফটক কৰি চাই ল'বা www এটা আহিব পাৰে আহিব না আহে এক মাৰ্কৰ কোৱেলি ইমেইলৰ জৰিয়তে বান্ধি ল'ব পাৰে কি কথা এইটো ইম্পৰ্টেণ্ট নাই ইণ্টাৰনেটৰ সহায়ত কোৱেলি কি এইটো মষ্ট ইম্পৰ্টেণ্ট ভাইৰাছে কম্পিউটাৰ এইটো মষ্ট ইম্পৰ্টেণ্ট ইণ্টাৰনেট মিঠা সুবিধাৰ লগতে তেতিয়া এইটো 4-5-6 ইণ্টাৰনেটৰ তিতামিতা কৰিব নালাগে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে 8 এটা অলপ বেছি দিছোঁ এইটো মষ্ট ইম্পৰ্টেণ্ট দেন চাইড অলৰেডি দি দিছোঁ অ'কে এইকেইটা চাই থবা কুৱেশ্যনটো কমৰ পৰা আৰু কম দিছোঁ তোমালোকে একদম মানে গোটেইকেইটা পাৰিলে লেটাৰ পৰা একদম লেটাৰ এটা পাবাই 100% বুজি পাইছা তাৰপিছত আহি যোৱা অনিমা সিনহা ঠিক আছে অনিমা সিনহা জয়শ্ৰী গোস্বামী মহন্ত ओके अनिमा सिन्हा क्वेश्चन किधर गया ये क्वेश्चन तुम किधर गया मस्जिद हमारे साथ बहुत बड़ी जुल्म हुआ यह अनिमा सिन्हा किधर गया हमको नहीं पता ओके सो एक मार्क केटा তোমালোকে চাবা অনিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাৰ অনুমানে কি হৈ গ'ল এটা একদম ইজি নালাগে অনিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাছন্তি ফালে এইটো অলপ ইম্পৰ্টেণ্ট হয় এভাৰেষ্ট বিজয়ৰ সপোন দ্বিতীয়বাৰ পূৰণ কৰিবলৈ অনুমানে লং কুৱেশ্যন তথাপি এটা আহি পায় এনেকুৱা কুৱেশ্যন মানে প্ৰেৰণামূলক কুৱেশ্যন আহিব পাৰে বুজি পাইছা অনিমা সিনে কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংগ্ৰী অভিযান পূৰ্ণ কৰিব নোৱাৰিলে এই তিনিটা অনিমা সিনহাৰ এভাৰেষ্ট অভিযান নালাগে তাৰপিছত আহি যোৱা একো ঘৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিবাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহজৰ বাবে প্ৰেৰণাৰ বাতৰা কৰি আনে লং হ'লেও ইম্পৰ্টেণ্ট হয় 3-4 মাৰ্কৰ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিং কেনেদৰে নালাগে এইটো বাসেণ্টিফাল টেনজিং নৰ্গে ষ্টিভেন হকিং বাসেণ্টিফালৰ বিষয়ে আহিব পাৰে চমুটকাটো ফটক কৰি দি দিয়ে তেওঁলোকে এটা চোৱা অৰণ্য যাত্ৰাত আহি গ'লোঁ আমি জংঘলৰ ভিতৰত সোমাই গ'লোঁ हमको भी पता है अरण्य यात्रा है तुमको भी पता है अरण्य यात्रा है इसको भी क्या थोड़ी पता है इसको अरण्य यात्रा बोलते हैं जस्ट धেমালি কৰিছে বলা অৰণ্য যাত্ৰা কি আছে আমি চাই আহোঁ বাঘ জংঘলত হাবি মেকুৰী কুকুৰ কুত্তে আছে নে আমি অলপ চাই আহোঁ ইমান লং চেপ্টাৰ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণী শিক্ষাৰ্থীসকলক নালাগে মাৰ্কেটে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখা এইটো ইম্পৰ্টেণ্ট অলৰেডি মুখস্থ হৈ গৈছে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ এইটো কাজিৰঙালৈ যাবলৈ ওলাতে কি পদ্ধতি দিছে এইটো কম নালাগে এইটো কামত ল'ৰা ছোৱালী 5 কাজিৰঙা ষ্টেডিয়াম বলাৰ অফ্তাৰ কি বিপদত পাইছিল 6 শিক্ষক শিক্ষয়িত্ৰী নালাগে মহিন চন্দ্ৰ এইটো মষ্ট ইম্পৰ্টেণ্ট কাজিৰঙা যাত্ৰা কৰি কি শিক্ষা লাভ কৰিব নালাগে এইটো ঠিক আছে তেওঁলোকে এটা চাই থাকা পাৰিছত এইবোৰ মই টাইম মাৰি গ'লোঁ আহি গ'লোঁ ओके চাইছে আগত যাওঁ কি আছে কুৱেশ্যন আৰু কুৱেশ্যনে অনলি কুৱেশ্যনছ
চাই থাকা ওকে এক মাৰ্ক এটা চালাই তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লৰ্গিং আহিলা সময়ৰ ভূমিকা নালাগে বিশ্বৰ চাৰ এটা ইৰাণৰ ইতিহাস নালাগে ইৰাণ এটা মানে ইয়াৰ পৰা এটাও নালাগে লং কোৱেশ্চন জাগ্ৰছ পৰ্বতমালা নালাগে ইৰাণৰ কেইখনমান এইটো অলপ ইম্পৰ্টেণ্ট টেৰানৰ এইটো ইম্পৰ্টেণ্ট টেৰাৰ বাকী আছে কেনেকৈ এইটো অলপ ইম্পৰ্টেণ্ট ইছলাম বাজাৰ কোম্পানীৰ কাৰ্যালয় ক'ত এইটো চাব অলপ ইৰাণীসকল নৱবৰবী অলপ আহি পৰে বেষ্ট ডিজাৰৰ লগত টেহৰান বাহিৰত নালাগে এইটো 13 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট আৰু এইকেইটা অলপ চাই যাওঁ অ'কে কানাইৰ চাতৰি এইটো নাই কানাৰ সাথে আছে নাই ৰবা চাই এইটো চেপ্টাৰ আছে কানাৰ সাথে বুজি পাইছে এইটো চেপ্টাৰ আছে কানাৰ সাথে কোৱেশ্চন চোৱা এক মাৰ্কেট চাই যোৱা অলৰেডি তুমি কৈছে এক মাৰ্কেট টিকেট চাই যোৱা তথাপি তোমাক দেখান্ত ধৰ নালাগে এইটো মোহনী স্বৰূপ এইটো মষ্ট ইম্পৰ্টেণ্ট মাকৰ 4 নম্বৰতে এবাৰ আহিবই মানে যে কেইটা মই মষ্ট ইম্পৰ্টেণ্ট যেটো ইয়াৰ পৰা আহিবই 100% বুজি পাইছে পাঠ্যিক কাহিনী নালাগে কৃষ্ণ বিভিন্ন সময়ত কি এইটো মষ্ট ইম্পৰ্টেণ্ট হে মানে এইটোতো আহিবই কিন্তু এইটো অলপ কম আৰম্ভ কৰা মানে তথাপি মানে ইম্পৰ্টেণ্ট ন যদি আহি যায় এইটো মষ্ট ইম্পৰ্টেণ্ট 8 নম্বৰত আহিবই বুজি পাইছে তাৰ এটা নালাগে আহি যাও ধৈৰ্যৰে ধৰ ভাই আম্বিকাকে ৰাইচৰি লিখিছে হলে তোৰ হহ নালাগে তো নহলে যে বিশ্ব 3 নম্বৰ চাবা আৰু ধৈৰ্যৰে ধৰ ভাই কবিতাটো মোৰ বাবে আহিব পাৰে ব্যাখ্যা কৰা হিংসা দেহ নালাগে তো যে ক'ত ধৈৰ্যৰে ধৰ ভাই আৰু চাব সময় নাই 6 নম্বৰ চাবা কবিতাটোৰ মাজৰ কবি ৰাইচৰি নালাগে তো এইখিনি চোৱা বিহাদৰ যে কাম আহি গ'ল বিহাদৰ যোগ কিতাপে ফিনিশ চোৱা এক মাৰ্কেট এটা চাইছে লং কুৱেশ্যন খিনি চোৱা নষ্ট হৈ গ'ল দোকান অলপ বাকী আছে তোমাৰ পাৰ্টিত উল্লেখ কৰা এটা নালাগে অৰ্জুনে কি শ্ৰীকৃষ্ণ কবই নালাগে অৰ্জুনে কাক যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু নালাগে কলক্ষয় ধৰতীয় মহাপাপল হয় এইটো অলপ নালাগে জানা ৰাজা শুদ্ধৰ সন্মুখত অৰ্জুনে কিয় বৈবাহিক এইটো অলপ ইম্পৰ্টেণ্ট আছে এটাৰ নাম কি চেপ্টাৰৰ নাম কি ৰ'ব বিহাৰৰ যুগ নেকি আছে বিহার যুগ অৰ্জুনে শ্ৰীকৃষ্ণ কবই এইটো 3 নম্বৰ চাব আৰু ভিতৰ পৰা এইটোৰ পৰা এক মাৰ্কৰ আহিব ভিতৰ পৰা এটা অলপ চলপ বনাই দিব পাৰে বুজি পাইছে ভালো লং ভিডিও লং হৈ গৈছে সেকেন্ড পাৰ্টৰ পিছত দিম যদি লাগে তোমালোকৰ কবা ওকে থ্যাংক ইউ আজিলৈকে